বেলিটো অকলশৰীয়া কিন্তু সদায় পোহৰ দি থাকে। আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক, সদায় নিজকে সুখী আৰু সৰলতাৰে ৰাখক। তুমি মানুহৰ ক্ষতি কৰি নাভাবিবা যে তুমি জিকি গৈছা। ভগৱানে যেতিয়া তোমাৰ ক্ষতি কৰিব, তেতিয়া তুমি ক্ষমা খুজিবলৈও সময় নাপাবা। হাঁহিবলৈ টকা পইচাৰ প্ৰয়োজন নাই। কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়পায়। সেইজনৰ বাবে জীয়াই থাকিবলৈ শিকা, যিজনে তোমাৰ বাবে মৰিবলৈও সাজু থাকে। প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পচন্দ কৰে। এজনী ছোৱালীৰ আটাইতকৈ বেছি এট্ৰেক্টিভ বস্তু হৈছে তেওঁৰ ব্যৱহাৰ আৰু কথা বতৰাবোৰ। ৰূপ সৌন্দৰ্যৰ দ্বাৰা ব্যক্তি এজনৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব পৰা নাযায়। ব্যক্তি এজনৰ মন, ব্যৱহাৰ, চিন্তাধাৰাৰ দ্বাৰাহে এজন ব্যক্তিৰ চৰিত্ৰ নিৰ্ধাৰণ কৰাত সহায় হয়। ভাল পোৱাটো পাপ নহয়, মানুহবোৰহে পাপী। ভাল পোৱাই মানুহক নকন্দুৱায়, মানুহে মানুহক কন্দুৱায়। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহে মানুহক কষ্ট দিয়ে। এইটোৱেই বাস্তৱ। দুখ সহ্য কৰিব পাৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি। ব্যস্ত আছো, এয়া মাথো অজুহাতহে মাত্ৰ। প্ৰিয়জনৰ খবৰ ৰাখিবলৈ সময়ৰ নহয়, প্ৰিয়জনৰ প্ৰতি গুৰুত্বৰ প্ৰয়োজন হয়। কাৰোবাক ভুল বুজাৰ আগত তেওঁৰ পৰিস্থিতিৰ বিষয়ে বুজ লোৱাটো উচিত। মিছলীয়াৰ লগত কোনো বিষয়ত লিপ্ত নহবা, কাৰণ সি তোমাক লৈ মানুহৰ ওচৰত এনেকুৱা মিছাকৈ ক'ব যিটো তুমি কল্পনাও কৰিব নোৱাৰিবা। হাতত ফুটাকৰি এটা নথকাৰ দিনাও লাখটকীয়া সপোন দেখা সাহস কেৱল মধ্যবিত্তসকলৰহে থাকে। ধনী ঘৰত জন্ম ল'লে জীৱনটো উপভোগ কৰিবা, আৰু দুখীয়া ঘৰত জন্ম ল'লে জীৱন মানে কি বুজি পাবা। কেতিয়াবা যদি কাৰোবাৰ প্ৰতি ভাল পোৱাবোৰ ঘৃণালৈ ৰূপান্তৰ হয়, তেনেহ'লে তাক কেতিয়াও পাহৰিব নোৱাৰি। নাৰীৰ গাত হাত দিয়াটো পুৰুষত্ব নহয়, বৰং সেই হাতেৰে নাৰীক সুৰক্ষা কৰাটোহে পুৰুষত্ব। সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহ'ব, অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব।